পুৱাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ আঁচনিৰ চেক বিতৰণ চাহ জনজাতি আদিবাসী কল্যাণ বিভাগ তথা শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ বৰদলৈ নগৰস্থিত নিজা বাসগৃহৰ প্ৰাংগণত ৭০ জনতকৈও অধিক অধ্যয়নৰত শিক্ষাৰ্থী আৰু বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীক এককালীন সাহায্যাৰ্থে চেক প্ৰদান কৰা হয়। চেক প্ৰদানৰ পাছতে এই ধনেৰে শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত আৰু ৰোগীসকলৰ চিকিৎসাৰ যথেষ্ট সহায়ক হ'ব বুলি শ্ৰম মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰাৰ লগতে এনে পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। পূজা মই ইয়াত পেট্ৰল ডিপোৰ ওচৰত থাকোঁ। আজি আপুনি যিটো সাহায্য পাইছে মন্ত্ৰীৰ দ্বাৰা কি ক'ব? মন্ত্ৰী যে আপোনাক চেকটো দিছে কিমান আপুনি উপকৃত হৈছে? উপকৃত মানে মই যিমানখিনি হেৰি কৰি আছোঁ খৰচা পানী কৰি আছোঁ সেইটো মতেতো একো নহয়, তথাপিতো হয় নহয় ভগৱানৰ কৃপাত কিবা এটা দিছে সেইটোৱে আমি মন্ত্ৰী মহোদয়ক কি জনাব? ধন্যবাদ জনাইছোঁ আৰু তুমি কি স্কলাৰশ্বিপ পালা নেকি? আগতে কি চিন্তা কৰিছে? মানে ফিজটো দি পোৱা নাই এতিয়া মানে ৰৈ আছে আৰু একচুৱেলি প্ৰেছাৰ দি আছে এই প্ৰেছটো দিয়ক সেইকাৰণে আহিলোঁ আৰু এদিনো অলপ হেল্প হ'ব আৰু কি কৰিব? এইটোৱে মানে অলপ হেল্প কৰিলে ভাল লাগিল আৰু সেইটোৱে আশা কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমে মই অন্তৰৰ সৈতে ধন্যবাদ দিব বিচাৰিম যে তেখেতৰ একমাত্ৰ আশীৰ্বাদৰ বাবে দেখিছে আজি প্ৰায় ৭০ জনতকৈ অধিক লোকক আজি আমি চেক বিতৰণ কৰিলোঁ আৰু ইয়াৰ ভিতৰত বিশেষভাৱে আজি বিভিন্ন ৰোগত যিসকল ভুগি আছে যেনে কেঞ্চাৰ ৰোগীসকল আছে, হাৰ্টৰ ৰোগীসকল আছে, কাৰোবাৰ এক্সিডেণ্ট আছে, তেনেধৰণৰ বিভিন্ন ৰোগীসকলৰ যিসকলে আজি চিকিৎসাৰ বিনিময়ত যথেষ্ট পুঁজিৰ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ আৰু এই দুখীয়া পৰিয়ালৰ লোকসকলে আজি আমাৰ এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বাবে আবেদন কৰিছিল আৰু তেখেতসকলক আমি আজি প্ৰায় ৭০ জনতকৈ অধিক লোকক আমি চেকৰ জৰিয়তে এই পুঁজি আমি বিতৰণ কৰিলোঁ আৰু এই দুখীয়া লোকসকলে যথেষ্ট ইয়াৰ পৰা উপকৃত হৈছে। লগতে আমাৰ যিসকল ষ্টুডেণ্ট ডিগ্ৰীৰ ষ্টুডেণ্ট আছে, যিসকল দুখীয়া ষ্টুডেণ্ট আছে তেওঁলোককো আমি আজি আৰ্থিক সাহায্য হিচাপে কিছু অনুদান তেওঁলোকৰ হাতত আজি আমি আগবঢ়াই দিছোঁ যাতে এই ষ্টুডেণ্টসকলো তেওঁলোকৰ মাক দেউতাকৰ যিটো সপোন ইয়াক বাস্তৱিত কৰিবৰ কাৰণে সক্ষম হয়, তেওঁলোকৰ শিক্ষা জীৱনটো তেওঁলোকে আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হয়। তাৰ বাবে আজি তেখেতসকলকো আমি চেকৰ জৰিয়তে কিছু অনুদান আগবঢ়ালোঁ আৰু নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে এই আঁচনিটোৱে এনেধৰণৰ লোকসকলক যথেষ্ট উপকৃত কৰিছে। থেংক ইউ।